ইউপিপিএল দল আজি যদিও চৰকাৰ তেখেতসকলে চলাইছে, তেওঁলোকে নিজাববীয়াকৈ চৰকাৰ চলোৱা নাই। তেখেতসকলে বিজেপিৰ লগত এলায়েন্সত থাকি চৰকাৰ চলাইছে আৰু এলায়েন্স গভৰ্ণমেণ্টত থাকিলে কাম কৰাৰ বেলেগ কতবা নহয় কতবা বেঘাতটো জন্মিব। আমি আজি তেখেতসকলে যিমানখিনি কাম কৰিব পাৰিব লাগিছিল যদি পাৰা নাই, ইয়াৰ কাৰণে অকল আমি ইউপিপিএল দল বা তেখেতসকলৰ নেতৃত্ব জগৰীয়া কৰিলে নহ'ব। BTC অঞ্চলত ৰাইজে উন্নতি বিচাৰিছে। আমি বিচাৰোঁ যে BTR চুক্তি ৰূপায়ণৰ কাম কৰাৰ বেলেকাত অসম চৰকাৰে ইতিবাচক সঁহাৰি বৰ্তমান BTC চৰকাৰখনক দিব লাগে। BTC গভৰ্ণমেণ্টে বৰ্তমান ভাৰত চৰকাৰ অসম চৰকাৰৰ পৰা যিমানখিনি সঁহাৰি পাব লাগিছিল সিমানখিনি সঁহাৰি তেখেতসকলে পোৱা নাই। ইয়াৰ কাৰণে আজি তেওঁলোকে কাম কৰাৰ বেলেকাত সন্তুষ্টভাৱে ৰিজাল্টটো দিব পৰা নাই। এটা সপোন বাস্তৱত আমি ৰূপায়ণ কৰিব পাৰিম। গতিকে আজিৰ দিনটোত BTC আমাৰ BTC আমি BTCৰ হয় আৰু BTC আমাৰ ৰাইজ এইবিলাক বচাবৰ কাৰণে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে BTCৰ ষ্ট্ৰেংথেনিঙৰ কাৰণে BTCৰ উন্নয়নৰ কাৰণে ইয়াৰ স্থায়ী শান্তি নিৰাপত্তা আৰু চবকে লৈ পেলাই আগবাঢ়ি যোৱা আমাৰ যিটো নীতি সেইটো সফল কৰিবৰ কাৰণে এই নিৰ্বাচনত এলায়েন্সৰ ৰাজনীতিৰ যিটো প্ৰক্ৰিয়াৰে আগবাঢ়িবলৈ আমি চিন্তা চৰ্চা কৰিছোঁ। এইটো সফল কৰাটো চবৰে দায়িত্ব, আমাৰ দায়িত্ব। আমি সেইটোকে নিজৰ কৰ্তব্যৰ দায়িত্ব বুলি পালন কৰি আগুৱাই যাম। বিজেপি আৰু এই মিত্ৰতাই ৰাইজৰ কিবা আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই নেকি? আশা পূৰণ কৰিব পাৰিছে, পৰা নাই। ইয়াৰ হিচাপ কিতাপটো আপোনাসকলে বৰ্তমান নিজে উপলব্ধি কৰিছে, নিজে চাই আছে। চাওক যে ইউপিপিএল দল আজি যদিও চৰকাৰ তেখেতসকলে চলাইছে, তেওঁলোকে নিজাববীয়াকৈ চৰকাৰ চলোৱা নাই। তেখেতসকলে বিজেপিৰ লগত এলায়েন্সত থাকি চৰকাৰ চলাইছে আৰু এলায়েন্স গভৰ্ণমেণ্টত থাকিলে কাম কৰাৰ বেলেগ কতবা নহয় কতবা বেঘাতটো জন্মিব। গতিকে আমি আজি তেখেতসকলে যিমানখিনি কাম কৰিব পাৰিব লাগিছিল যদি পাৰা নাই, ইয়াৰ কাৰণে অকল আমি ইউপিপিএল দল বা তেখেতসকলৰ নেতৃত্ব জগৰীয়া কৰিলে নহ'ব। কিয়নো সেই চৰকাৰখনত বিজেপি দল স্বয়ং নিজেই আছে। গতিকে বিফলতাৰ বা সফলতাৰ যিটো সুনাম বা বদনাম, ইয়াৰ কাৰণে বিজেপি দলৰ ফালৰ পৰাও তেখেতসকলেও ল'ব লাগিব, অসম চৰকাৰেও ল'ব লাগিব। আমি কাকো এতিয়া বেছি দোষী বা কম দোষী বুলি ক'ব নোৱাৰোঁ। BTC অঞ্চলত ৰাইজে উন্নতি বিচাৰিছে, ৰাইজে অধিকাৰ বিচাৰিছে, সেইখিনি প্ৰদান কৰাৰ দায়িত্ব অসম চৰকাৰৰ, BTC চৰকাৰৰ। BTC অকলে একো কৰিব নোৱাৰে, BTC চৰকাৰ অকলে একো কৰিব নোৱাৰে। ইয়াৰ কাৰণে আশীৰ্বাদ লাগিব অসম চৰকাৰৰ, ইয়াৰ কাৰণে সহযোগ লাগিব, আশীৰ্বাদ লাগিব ভাৰত চৰকাৰৰ। তেখেতসকলে আজি একো ৰূপায়ণ কৰিবৰ কাৰণে চেষ্টা চলাইছে, কিন্তু কতবা নহয় কতবা বিফল হৈছে। আৰু এই বিফলতাৰ কাৰণে অকল ইউপিপিএল দল দোষী নহয়, ইউপিপিএল দলৰ লগতে বিজেপিও সমানেই দোষী, চেণ্ট্ৰেল গভৰ্ণমেণ্ট সমানেই দোষী, অসম চৰকাৰ সমানেই দোষী। গতিকে ৰেছপনচিবিলিটিটো চবেই ল'ব লাগিব। আমি বিচাৰোঁ যে BTR চুক্তি ৰূপায়ণৰ কাম কৰাৰ বেলেকাত অসম চৰকাৰে ইতিবাচক সঁহাৰি বৰ্তমান BTC চৰকাৰখনক দিব লাগে। ইতিবাচক ইতিবাচক সঁহাৰি, সহায় সহযোগিতা, পৰামৰ্শ সৰ্বক্ষেত্ৰতে আমাৰ ভাৰত চৰকাৰে প্ৰদান কৰিব লাগিব। দফা বাই দফা যিটো ৰূপায়ণ কৰিব লগা এতিয়াও যে ৰৈ আছে, সেইবিলাক ৰূপায়ণ কৰাৰ দায়িত্ব মূলতে নাম্বাৰ 1 অসম চৰকাৰৰ আৰু ভাৰত চৰকাৰৰ। বাকী BTC গভৰ্ণমেণ্টে ইয়াৰ ওপৰত দাবী জনাবহে পাৰে, কিন্তু আমি দেখাত এইখিনি তেখেতসকলে BTC গভৰ্ণমেণ্টে বৰ্তমান ভাৰত চৰকাৰ অসম চৰকাৰৰ পৰা যিমানখিনি সঁহাৰি পাব লাগিছিল সিমানখিনি সঁহাৰি তেখেতসকলে পোৱা নাই। যাৰ কাৰণে গোটেই দিশত তেওঁলোকে সন্তোষজনকভাৱে আগবাঢ়ি যাব পৰা নাই। সেই দৃশ্যটো আমি নেদেখা নহয়, সেইটো দেখা পাইছোঁ, ৰাইজেও উপলব্ধি কৰিছে। ইয়াৰ কাৰণে আজি তেওঁলোকে কাম কৰাৰ বেলেকাত সন্তুষ্টভাৱে ৰিজাল্টটো দিব পৰা নাই।